নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি যিহেতু জৱাহৰলাল নেহৰুৰ জন্মদিন আছিলে আৰু জৱাহৰলাল নেহৰুৰ জন্মদিনত যিহেতু শিশু দিৱস হিচাপে পালন কৰা হয় আৰু আজি মানে কেশৱহঁতৰ স্কুলত শিশু দিৱস পালন কৰা হৈছিল। আৰু কেশৱক মই ৰাতিপুৱাই থৈ আহিলোঁ ন। কেশৱ, আজি স্কুলত কি হ'ল অকণমান কৈ দিয়াচোন। কি হ'ল অকণমান কৈ দিয়া। আৰু ভাতো দিলে, কেক দিলে, মৰ্টন আৰু ভাত চব দিলে ন। গতিকে কেশৱে আৰু আমাৰ খুৰাৰ ল'ৰাকেইটাই ফুল মানে লৈ যাবলৈ কৈছিলে আৰু ফুল চুল লৈ মেলাই ধুনীয়াকৈ স্কুললৈ গ'ল। গৈ মেলি আৰু যিহেতু শিশু দিৱস পালন কৰা হৈছিল আৰু সেয়েহে কৰা হ'ল। আৰু মানে প্ৰায় 1টামান বজাৰ সময়তে ছুটি দিলে সিহঁতক আৰু সিহঁতে এতিয়া ঘৰলৈ আহিলে। আহি পেলাই ভাত পানী খাই কেশৱ ৰেডি ন। ৰেডি আমাৰ কেশৱ, এইটো আমাৰ কেশৱৰ যেন কাহটো ভাল হোৱাই নাই ন। কেশৱ জ্বৰ ভাল হৈ গ'ল, কিন্তু কাহটো কেশৱে মানে ঠাণ্ডা পানী বেছিকৈ খায়, সেইটো কাৰণে তাৰ কাহটো কোনো দিনে মানে ভালেই নহয়, কাহিয়ে থাকে অকণ অকণকৈ, হয় নাই? এইফালে চাওকচোন, আমাৰ ঘৰৰ গৰু দুজনী ধুনীয়াকৈ ঘাঁহ খাই আছে। আৰু আমাৰ ঘাঁহ ৰখা জেগা চাওকচোন, সেয়া বেৰৰ চুকটোত একদম ধুনীয়াকৈ বেৰি পেলাই তাত ঘাঁহ চাহ ৰাখে। আৰু মানে কি হয়, কুকুৰাই য'ত ত'ত মানে ঘাঁহখিনি থ'লে কুকুৰাই খুচৰি দিয়ে আৰু গৰুকেইটা খাব নিবিচাৰে। গতিকে ধুনীয়াকৈ তাত সেয়া বেৰ দি থৈ দিছে। আৰু এইফালে এনেকৈ ঘূৰণীয়াকৈ বাঁহেৰে বনাই আৰু ধুনীয়াকৈ গৰুখিনি ঘাঁহ খাবলৈ দিছে। আৰু আমাৰ ঘৰৰ হাঁহখিনিও অকণমান আপোনালোকৰ আগত দেখাই দিম বুলি ভাবিছোঁ। চাওকচোন কি ধুনীয়াকৈ পেকাই আছে। সেই ষ্টিলৰ বলটো দেখিছে, সেই বলটোত মানে ভাত বা দানা চানা তুঁহগুৰি দিয়া হয় খাবলৈ। আৰু এই চাওক গোটেইখিনি পানী, এইটো আচলতে পুখুৰী আছিলে। পুখুৰীটো মানে গোটেইখিনি জাবৰ জোঁথৰ দি ইয়াত গোট খুৱাই দিয়া হ'ল। আৰু এতিয়া ধুনীয়াকৈ হাঁহখিনি বাঁহেৰে জেওৰা দি দিছে ধুনীয়াকৈ ঘূৰণীয়াকৈ, আৰু হাঁহখিনি চৰি আছে ইয়াত। আৰু আমাৰ কেশৱহঁতৰ স্কুলত শিশু দিৱস পালন কৰাৰ বাবে মানে প্ৰত্যেক ল'ৰা ছোৱালীখিনিকে এখন এখনকৈ শিশু ধৰা পাত দিলে। মানে এইখন দেখিছে, এইখন এখন নেওতা কিতাপ হয় আৰু ইয়াতে লিখা আছে আধুনিক শিশু ধৰা পাত বুলি। তো গতিকে মানে কেশৱক আগতো মানে মই কিনি দিছিলোঁ পঢ়িবৰ কাৰণে, আৰু এতিয়া এখন দিলে, গতিকে 2খন হ'ল। আৰু কেশৱে পঢ়িবলৈ নাই, অকণ সোধোচোন এইখন। কেশৱ আহা আকৌ। চাওকচোন তাৰ জ্বৰ আৰু কাহ হৈ আছে যদিও সেয়া পানী খেলি আছে। টিউবেলৰ পৰা পানী আনি ধুনীয়াকৈ সেয়া খেলিবলৈ গৈছে। কেশৱ আহা, গুচি আহা আকৌ। পানী খেলিবলৈ হ'ল মানে, হয় নাই তোমাৰ? আহা, এইখন তুমি পঢ়িবানে? অকণমান কৈ দিয়াচোন, এখন পঢ়িবানে কোৱা? মাৰিম আকৌ, মই মাৰিম। এইখন পঢ়িবানে নপঢ়া কোৱা? পঢ়িবানে নপঢ়া? কেশৱৰ দেখিছে খং উঠি গৈছে ইয়াত। তাক মানে পঢ়াৰ কথা ক'লে খং উঠি যায়, তাক খেলি থাকিব লাগে। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। লগ পাম অন্য এটা ভিডিঅ'ত। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।